নমস্কাৰ প্ৰিয়ংকা সানি কিচেনলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো হুতুলি পিঠা। মই কেনেকৈ হুতুলি পিঠা বনাও চাও হকচোন। তাৰ কাৰণে মই নিজৰ জুখমতে অলপমান পিঠাগুৰি লৈছো আৰু পিঠাগুৰিখিনি মোৰ কেঁচা পিঠাগুৰি ৰ'দত দিছিলো আৰু বৰা চাউলৰ হয়, যেহেতুকে হুতুলি পিঠা অন্য চাউলেদি বনাব পৰা নাযায়। এয়া দেখিছে মই নিজৰ জুখমতে আধা বাটিত গুড় দিছো আৰু গুড়খিনি মই মিহি মিহিকৈ কুটি লৈছো। আৰু এটা কথা কওঁ, হুতুলি পিঠাৰ পিঠাগুৰিখিনি আপোনালোকে ভাজি নলব, তেতিয়া পিঠাটো ফাটি যাব। এতিয়া মই 2 চামুচ ৰিফাইন তেল দিছো আৰু ৰিফাইন তেলটো একেবাৰে অপচনেল হয়, আপোনালোকে নিদিয়াকৈও পাৰিব। এয়া দেখিছে মই ধুনীয়াকৈ এতিয়া মিক্স কৰি ললো আৰু এতিয়া মই অলপমান কুহুমীয়া গৰম পানী লৈছো। একেবাৰে কুহুমীয়া হয়, বেছি গৰম নহয়। কুহুমীয়া গৰম পানী দি ধুনীয়াকৈ মঠি ল'ম। আটা মঠাৰ দৰে মঠিম, ঠিক আটা মঠাৰ নিচিনাই। এয়া দেখিছে মই একেবাৰতে এগাল পানী দি দিয়া নাই, যিহেতুকে কেঁচা পিঠাগুৰি বহুত কম পানীৰ প্ৰয়োজন হয়। এয়া চাওকচোন মোৰ ডোটো ফ্ৰাই হৈ গ'ল। দেখিছে কিমান কোমল হৈছে আৰু ডোটো মই বনাই প্ৰায় 10 মিনিটমান মই ৰেষ্ট কৰিব দিছোঁ। আৰু এতিয়া মই নাৰিকল লৈছিলোঁ। নাৰিকলখিনি আপোনালোকক ভজা দেখুৱাবলৈ নহ'ল, যেনেকৈ আমি তিল পিঠাত দিবৰ কাৰণে ভাজো বা দীঘল পিঠাত দিবৰ কাৰণে, ঠিক তেনেকৈ ভাজি লৈছোঁ। মই অকণমান গুড় দিছোঁ খালি। আৰু এতিয়া মই পিঠাকেইটা বনোৱালৈকে মানে সাজি লোৱালৈকে তেতিয়া মই কেৰাহী এখনত তেল দি দিছোঁ। তেলখিনি গৰম হৈ থাকক আৰু বলকচোন পিঠাকেইটা আমি তৈয়াৰ কৰোঁ। আৰু পিঠাটো বনাবলৈ মই ফুলা ৰুচিখনৰ নিচিনা তেনেকুৱা সৰু সৰু মানে লাৰু বনাই লৈছোঁ। এয়া দেখিছে লাৰু বনাই মাছটো অকণ কুটুম কৰি দিছোঁ, যিহেতুকে আমি নাৰিকলখিনি ভৰাই দিম। এয়া দেখিছে নাৰিকলখিনি ভৰাই ধুনীয়াকৈ মই টেপি দিছোঁ আৰু টেপি এতিয়া মই ধুনীয়াকৈ 2খন হাতৰ সহায়েৰে মিহি কৰি ল'ম। এয়া দেখিছে মিহি হৈ গ'ল। আকৌ এটা আপোনালোকক বনাই দেখাইছোঁ, চাওকচোন কেনেকৈ মই মাছটো দ কৰি দিছোঁ। বুঢ়া আঙুলিটোৰ সহায়েৰে মাছটো দ কৰি দিছোঁ আৰু এয়া মছলাখিনি মানে যিখিনি আমি নাৰিকল দিম, দেখিছেনে দ কৰি দিয়াৰ কাৰণে ধুনীয়াকৈ সোমাই গৈছে। এয়া চাওক এতিয়া মই 2টা চাইড তেনেকৈ হেঁচি ফ'ল্ড কৰি দিম। এয়া ধুনীয়াকৈ মই হেঁচি দিলোঁ। ধুনীয়াকৈ মোৰ হুতুলি পিঠা হৈ গ'ল। দেখিছে কি ধুনীয়াকৈ হৈছে। আৰু এতিয়া মই 2খন হাতৰ সহায়ত মিহি কৰি দিম। এয়া দেখিছে অকণমান দীঘলো হ'ল। আৰু এতিয়া মোৰ কেৰাহীত তেল গৰম হৈ গ'ল, মই পিঠাকেইটা দি দিম এতিয়া। আৰু একেবাৰতে বেছি নিদিব, গাত লাগি গ'লে আঠা, যিহেতুকে বৰা চাউল লাগি ধৰে। এতিয়া চাওকচোন মই নিজৰ জোখত মই 5টাহে দিছোঁ। মই ইলুটি শিলুটি কৰি দিলোঁ আৰু আপোনালোকেতো নিজে গম পাবই কিমানটো জোখত সিজিব। মই ৰঙচুৱা কৰিছোঁ আৰু গেছটো মই চিমত ৰাখিছোঁ। একেবাৰে মই হাইও কৰি দিয়া নাই, ল' কৰি দিয়া নাই, মই তেনেকৈ ভাজিছিলোঁ। এয়া চাওকচোন প্লেট এখনত নমাই ল'লোঁ আৰু এয়া দেখিছে মোৰ হুতুলি পিঠা ৰেডি হৈ গ'ল। চাওকচোন ইমান ধুনীয়া হৈছে আৰু হুতুলি পিঠা খাই সঁচাকৈ বহুত ভাল লাগে। মই যে সঁচাই বহুত ভাল পাওঁ। এয়া চাওকচোন আৰু আপোনালোকেও বনাই খাবচোন, একেবাৰে সহজ বনাবলৈ মানে। আৰু বনাই খাই কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাব। আৰু যদিহে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু পিঠাটো বনাই খাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আজিলৈ আহিছে তেনে, বাই বাই।